Hey guys, good morning. সকলোৰে ভালনে? মোৰ বৰ্তমান ভালে আছো আৰু মই বৰ্তমান ফুৰিবলৈ আহিছো। আজি লগৰ দুজনীমান যাব আৰু ফুৰিবলৈ আহিছো। ব্লগটো চাই থাকিব। বহুত ধুনীয়া হ'ব ব্লগটো আৰু আজি এডোখৰ নোযোৱা জেগালৈ যাবলৈ ওলাইছো। কি হয় কি নহয় নাজানো। বহুত বেছি ধুনীয়া হ'ব ব্লগটো চাই থাকিব। আৰু এতিয়া লগৰজনী ঘৰ গৈ লওঁ, তাৰপিছত লগ পাই আছো। বাই বাই। হে গাইজ, ফাইনেলি পালোহি লগৰজনী ঘৰ। এজনী ওলাই থাকিবলৈ ক'লো, ওলাই থকাই নাই। হেৰি ষ্টাইল দিয়ে আছে, খোৱাই নাই তাই আকৌ। এতিয়া যাম আৰু কেতিয়া পাওঁগৈ, কি কৰিমগৈ চাই থাকক ভিডিঅ'টো। গৈ আছো কিন্তু চিনি নেপাওঁ। মানে ৰাস্তাটো আজি প্ৰথম আহিছোঁ হা, গতিকে কি হয় কি নহয় ভগৱানে জানে আৰু। মাত্ৰ গৈ আছো, কাৰোবাক সুধিব লাগিব চাগে। চাই থাকক ভিডিঅ'টো। ভাল ৰাস্তা পালোহি আৰু যাব লাগিব বুলি কৈছে 10-12 কিলোমিটাৰ। আমনি লাগিছে গৈ গৈ, তথাপিতো আহিলোঁ যেতিয়াতো যাবই লাগিব। ইমান বেয়া ৰাস্তা আহি অকণমান ভাল ৰাস্তা পাইছোহি যেনিবা। একদম অৱস্থা নাইকিয়া হৈ গৈছে দেই আজি। আৰু নাহোঁ এনেকুৱা জেগাডোখৰ বহুত ধুনীয়া হয়। বতৰটো আজি ৰ'দো নাই বৰষুণো নাই, বহুত ধুনীয়া। মই তেতিয়া ৰিক্সা চলাম দিয়া নোৱাৰিছোগে নহ'লে। ইয়াতো সব বাগানেই আছে, বেলেগ একোৱেই নাই। সব বাগান তথাপিতো বাগানবোৰ ভাল লাগে। চাইকেল চলাব পৰা নাই যে মোৰ আৰু ভাল লাগে। যাবগে নোৱাৰিম চাগে। ভাগৰ লাগি গৈছে, বহুত বেছি ভাগৰ লাগিছে মানে। কাৰণ ইমান দূৰ আজিলৈকে অহা নাই এনেকে। যাওঁগে আৰু এই আইচক্ৰীম খাই আছো। আইচক্ৰীম আকৌ ললো, আইচক্ৰীম দুটা খাইছো। কালি ৰাতি ঘৰতে হৈ আছে, তথাপিতো আজি আইচক্ৰীম খাই দিছো। গধূলিকে যে পাই যাব মানে ৰ'দটো নাই যদিও ইমান বেছি গৰম। আৰু ইয়াত বৰষুণ দিব নিচিনা কৰি আছে বতৰটো, তো যাব নোৱাৰিলো। একদম বহুত বেছি বেয়া লাগিছে মানে। চবেই আইচক্ৰীম পালোহি। ঘৰ পোৱা প্ৰায় 1-2 ঘণ্টামান হ'ল আৰু মই তেতিয়া ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, কাৰণ ইমান বেছি ভাগৰ লাগিলে আৰু মূৰৰ বিষ, ভৰি বিষত এতিয়া উঠিব পৰা নাই, বহিব পৰা নাই ভালকৈ। তো মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। এতিয়া ভাবিলোঁ
ভিডিঅ'টো শেষ কৰি দিওঁ। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাবচোন। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয়, কোনোবা আহিছে নতুনকৈ, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।